আমি এতিয়া ৰুটি চুটি নহয় আমি এতিয়া ৰুটি আৰু চুটি খালি হেল্ল' এভৰিৱান দুদিন থকাৰ পিছত আজি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু বেগ চেগ ৰেডি হৈ আছে আৰু ইয়াত 7টা বাজিছে আৰু ইফালে আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰা থৈ দিয়া হৈছে দুদিন ইয়াতে থাকিলে ইয়াৰ আমাৰ আশ্ৰমৰ ওচৰতে লজখন হয় আৰু ভালে লাগিলে থাকি আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ইমানে লেতেৰা হৈছে চাব পাৰে বেগ চেক লৈ আহিছে মই কৰিলোঁ ৰাস্তাই কৰিলে মানুহ মৰ্ণিঙৰ আগত ওলাইছে আমি ঘৰৰ আগত ওলাইছোঁ জেগাটোৰ নাম কি বেঙাপাৰা তোৰ নাম মই বেঙাপাৰা একো নাই গাইছ আৰু মহৰ গাড়ী ঘণ্টি এতিয়াও আছে ঘোঁৰা গাড়ী মহৰ গাড়ী নাইকিয়া হৈ যোৱা নাই এতিয়া আমি বৰপেটা নলবাৰী পাৰ হৈ গুৱাহাটী পাবলৈ হ'ল আৰু So high, I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. আমি চিৰিয়াখানা যাম বুলি সোমাইছিলোঁ আৰু আজি মানে শুকুৰবাৰ বন্ধ থাকে আৰু আমি নাজানো মানে তাত সোমাই গ'লোঁ আৰু আকৌ ঘূৰি আহিছোঁ এতিয়া ক'ত যাম ফেঞ্চি বজাৰ যাম চাওঁ কিবা ল'ব লগা থাকিলে লৈ ল'ম মায়ে মানে যাব বুলি কৈছে কিবা কিবি ল'ব বুলি কৈছে আই লাভ ইউ পাপা পাপা মা হ'ব আদা কোনে মৰম কৰিব আমি বজাৰ যাম দে দীঘলী পুখুৰী এইফালে এতিয়া আমি গৈ আছোঁ ফেঞ্চি বজাৰ আৰু এইফালে মায়ে কি বহিছা আৰু এইফালে এতিয়া আমি সোমাইছোঁ ভাত খাবলৈ মানে পৰঠা খাম বুলি কৈছিলোঁ তো মিষ্টাৰে কয় যে ভাত খাই ল'বলৈ আৰু মাও ভাতেই খাব কাৰণ ভাত খালে পেটটো ঠিক থাকিব চাগে সেইটোৱে কথা আমি ভাত খাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ কমলা আনিলা কিমান ল'লে ফ্ৰীত দিছে ফ্ৰীত কিমান লৈছে সুধিছোঁ ফ্ৰীত দিছে আনো 1 কেজি বেছি এটা মই ভাৰি স্মাৰ্ট না দোকান কমলা
নিৰামিছো নাৰিয়েল পানী খাবলে কালো মনি গোৱা অলপ ফিল কৰিল নি কালো কি হয় নাৰিকলবোৰ বই নহলে কাইলে পাম ঘৰ তেৰি গাইটো ঘৰ বলা तेरी बार बना दूं वैसे तो हूँ बादशाह मैं आज रात तुझे स्टार बना दूं ऐसा लड़की এইফালে এতিয়া আমি টিটি খাবলৈ সোমালো আমি এতিয়া ৰুটি চুটি নহয় আমি এতিয়া ৰুটি আৰু চুটি খালি আমি এতিয়া ৰুটি খাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলো আৰু আহি পালোহি কাজিৰঙা কালিও পাইছিলিচোন কাজিৰঙা আজিও পালো একেটা বাটেতো গৈ আছো নহয় বেলেগ ৰাস্তাত যোৱা নাই ন আমি ইয়েছ ইমান জাৰ্কিং কাৰণে দিছা আমি এতিয়া আহি পালো শিৱসাগৰ নাজিৰা আৰু আজি ৰাতিটো মানে আমাৰ বাইদেউহঁতৰ ঘৰতে থাকি দিম কাৰণ মানে এতিয়া ৰাতি 9টা মান বাজি গ'ল আৰু মাকুম যাবলৈ আৰু 3-4 ঘণ্টামান লাগি যাব তো সেইকাৰণে মানে ইয়াতে আজি থাকি দিম ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাম তো এতিয়া বাইদেউ ঘৰতে যাওঁ আৰু আজি ভিডিও ইমানে ভাল লাগিলে লাইক কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি ফেসবুকত চাইছে মোৰ পেজটো ফলো কৰি দিব বাই বাই